বিজেপি কাণ্ড বিজেপি কাণ্ড ইন্দিরা রোহান কাণ্ড ইন্দিরা রোহান কাণ্ড ঠিক শিডিউল বিজেপি সরকার দাম বিজেপি সরকার দাম People struggle long live. No land to big corporate. No land to big. আজি এই নতুন কথা নহয় তুলিৰাম ৰংহাঙে ইয়াৰ যেটো পৰিণামটো পাবলৈ এতিয়া সময় আহি গ'ল। ইমান দিন আমি আপোনালোকৰ মাধ্যম হৈ যে কাৰাপশ্যনৰ কথা মাটি বিক্ৰী কৰাৰ কথা সেইবিলাক কথা আমি সদায় কৈ আহিছোঁ। বিজেপিয়ে যেতিয়া পাৱাৰত নাছিলে জাতি মাটি ভিত্তিৰ কথা কৈছে কিন্তু এই জাতি মাটি ভিত্তিৰ কথা আজি নাই। কাৰ্বি আংলঙত তুলিৰাম ৰংহাং খালি মাটিত বিক্ৰী কৰাতে আছে। আদানী আম্বানী গডৰেজ পতঞ্জলি কিমান মাটি দিছে সদায় সব তথ্য আছে আৰু কি কৰিবলৈ গৈ আছে সেইটো আমি গম পাওঁ। সেইটো কাৰণে অলপ দিন আগতে আমি গৈছে তৰ্তেলাংচ এইবিলাক জেগাটো তাত ৰাইজে কৈছে আমি আমাৰ যদি মাটি নাথাকে আমি জীয়াই থাকিব নোৱাৰে, আমি খালি মাটিত নিৰ্ভৰ কৰোঁ, আমাক মৰাই দিলেও নাযাওঁ বুলি কৈছে। তুলিৰাম ৰংহাং আপুনি চৰকাৰ থকাটো আপুনি ৰজা হিচাপে থাকিব নালাগে, আপুনি ৰাইজক কি সেৱা কৰিব সেইটো কথা চিন্তা কৰক। ৰাইজে বিচাৰিছে নালাগে মাটি নহ'লে আমি জীয়াই থাকিব নোৱাৰে বুলি কৈছে, সেইটো কথাটো শুনক। ইউ শুড লিসন টু দ্য ভইচ অফ দ্য পিপল দেট দে ৱান্ট দেয়াৰ লেণ্ড বেক নট টু বি সোল্ড। সেইটো কাৰণে আমি সেইটোৱে কৈছিলে তুলিৰাম ৰংহাং আজি আমি একগোটকৈ হ'বলগীয়া হৈছে। আপোনাৰ উপহাসন আৰু আপুনি মাটি বিক্ৰী কৰা আপোনাৰ কাৰাপশ্যনৰ কাৰণে আমি আজি একগোট হ'বলগীয়া হৈছে। ইয়াতে যিমান ছ'চিয়েল অৰ্গেনাইজেশ্যন পলিটিকেল অৰ্গেনাইজেশ্যন ইয়াৰ লগতে আমাৰ যিটো আদাৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন ইয়াতে আছে, একমাত্ৰ আপোনাৰ কাণ চোৱাবলৈ যে কাৰাপশ্যন আৰু মাটি বিক্ৰী কৰা বন্ধ কৰক এই কথাটো ক'বৰ কাৰণে আজি একগোট হৈছে। মেমৰেণ্ডাম ছাবমিট কৰিম আপোনাৰ বিষয় লৈ কাৰাপশ্যন আৰু মাটি বিক্ৰী কৰা কথা সেইটোৱে কথা। যিমান বিৰোধী পলিটিকেল পাৰ্টি আছে, যিমান ছ'চিয়েল সংগঠন আছে, যিমান ছাত্ৰ সংগঠন আছে, মহিলা সংগঠন আছে, আমি সকলো মিলি আজি আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। কিয়নো আমাৰ কাৰ্বি আংলঙৰ যি ভূমি এই ভূমি লৈ আজি যি ধৰণে বিজেপি চৰকাৰে যি তেওঁলোকে খেল খেলি আছে ইয়াৰ বিৰুদ্ধে আমি আজি গোটেই ৰাইজে আমি এটা ৰেলী প্ৰচেছন আমি ইয়াত মেমৰেণ্ডাম প্ৰদান কৰিম। ইয়াত মূলতে আছে আমাৰ CPIM লিবাৰেশ্যন, PSLC, INC, IPP আৰু NPPকে ধৰি যিমান ইয়াত অপজিশ্যন পলিটিকেল পাৰ্টি আছে সকলো আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি তেওঁলোকে যি ধৰণে কাৰ্বি আংলঙৰ ভূমি, ডিমা হাছাওৰ ভূমি, অসমৰ খিলঞ্জীয়াৰ ভূমি তেওঁলোকে কৰ্পৰেট গোষ্ঠীক গতাব বিচাৰিছে, তাৰ প্ৰতিবাদ স্বৰূপে আজি কাৰ্বি আংলঙৰ ৰাইজ কিন্তু জাগি উঠিছে। আৰু এই ৰাইজৰ যি ক্ষোভ এই ক্ষোভে কিন্তু বিজেপিক আহি থকা যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আমি প্ৰতিহত কৰিব পাৰিম। আচ্ছা বাইদেউ, বাহিৰৰ পৰা যিখিনি কোম্পানী এইটো কেতিয়া নহয়, কোম্পানীবোৰ আহিছে তেওঁলোকে নিজৰ লাভৰ কাৰণে আহিছে। আমি ইয়াত বিচাৰিছোঁ যে আমাৰ যিটো ভূমি অধিকাৰ এই ভূমি অধিকাৰ হৈছে আমাৰ খিলঞ্জীয়া যি ট্ৰাইবেল জনগোষ্ঠী ইয়াত থকা যি জনগোষ্ঠী সেই জনগোষ্ঠীসকলৰ হাততহে থাকিব লাগে। কিন্তু আজি বিজেপি চৰকাৰে তেওঁলোকে ৰাইজৰ সুবিধাৰ দোহাই দি তেওঁলোকে আজি কোম্পানী কটাই দিব বিচৰাটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই কাৰ্যকীত আমি কেতিয়াও হ'বলৈ নিদিওঁ। কাৰণ এই মাটি আমাৰ ৰাইজৰ মাটি, এই মাটি আমাৰ শিখ জীৱনৰ মাটি, এইটো কোনো আদানী আম্বানীৰ কাৰণে আমি কাৰ্বি আংলঙৰ ৰাইজে ভূমি দিয়া কিন্তু আমি কোনো মান্তি নহ'ব। গতিকে এই ক্ষেত্ৰত আমি যিমান ৰাইজ আছে, যিমান আমাৰ আন্দোলনকাৰী ৰাইজ আছে সকলো এক হৈ বিজেপিক পৰাভূত কৰিব পাৰিম বুলি আমি আশাবাদী। Go back.